আজি আকৌ আহিছোঁ এটা নতুন লোকেল চিকেনৰ ৰেচিপি লৈ। ভাল লাগিলে ভিডিঅ'সমূহ চাব শেষলৈকে। এয়া আজি আকৌ জুইত বনাম দেই। আকৌ কেৰাহীও গৰম হ'ল, লগতে তেলো গৰম হ'ল নহয়। এয়া পিঁয়াজ দি পিনে ধুনীয়াকৈ ভাজি ল'ম অকণমান লাল হোৱালৈকে। তাৰপৰাহে আমাৰ মাংসখিনি দি দিলোঁ। দিয়াৰ পিছত অকণমান ভাজি ল'ম দেই, ধুনীয়াকৈ ভাজি মেলিহে তাৰপৰাহে ঢাকনখন লগাই দিম। মাংস ভজাৰ লগে লগে আকৌ মই এইফালে জুইত মাংস পুৰি আছোঁ দেই। মাংসখিনি এনেকৈ ভাজি থাকিম আৰু লগতে এতিয়া আলু দিম বুলি ভাবিছোঁ। গুটি আলুগুটি দিম। গুটি আলুগুটিৰ ছিজন যিহেতু খায়ো ভাল লাগে, তেনেকৈ মাংসখিনি গুটি আলুগুটি দি অলপ সময় ভাজি ল'ম। আৰু যেতিয়ালৈকে মাংসখিনিৰ পৰা তেল নোলায় তেতিয়ালৈকে ভাজি লৈছোঁ। আৰু তাৰপৰা আমি পানী দি দিছোঁ, যিহেতু মুৰ্গী মাংস জোলহে ভাল বনোৱা মজাটোৱে বেলেগ। আৰু জুইত বনালে সঁচাকৈ বহুত টেষ্টি হয়। এয়া দেখিলে মাংস উতলি আছে, চিম্পুলকৈ বনাই খাওঁ। এয়া দেখিলে ফাইনেলি বাই।